নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ আমাৰ ঘৰত মানে পাঠশালাত। এইখন হৈছে আমাৰ গাঁৱৰ গৰখীয়া থান আৰু ইয়াত প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন ডাঙৰকৈ নাম কীৰ্তন কৰা হয়। ৰাতিপুৱাতে উঠি মানে আমাৰ ভাগৱত পাঠ ঘূৰাই গোটেই গাঁওখনতে, তাতে আমি সেৱা কৰিছোঁ আৰু এতিয়া মন্দিৰত আহিছোঁ সেৱা কৰিবলৈ থানখনলৈ। ইয়াত চাকি বন্তি জ্বলাম আৰু চবেই আহে, কিন্তু কৰোণা ভাইৰাছৰ কাৰণে হয়তো এইবাৰ মানুহ কম হ'ব। এনেই দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে, বহুত মানুহ হয় ইয়াত। গতিকে এতিয়া সেৱা জনাই লওঁ আৰু থানখন দেখাই দিছোঁ। চাৰিও কাষটো বহুত ভাল লগা পৰিৱেশ, মানে বহুত ভাল লগা হয়। অকণমান পিছতে মানে মানুহ আহি যাব, বহুত মানুহ আহিব। এই গোটেইবোৰ আমাৰ গাঁৱৰে মানুহ হয়। আৰু ইয়াতে এনেকুৱা গছত গামোচাও গাঁঠিব পাৰি তাত। আৰু দুপৰীয়া আহোঁনে নাহোঁ নাজানো, কাৰণ মোৰ গাটো বেছি ভাল নহয়। এতিয়া ইয়াত সেৱা জনাই এতিয়া আমি ঘৰত যাম। এতিয়া গৈ আছোঁ। ৰাতি মই পাৰোঁ যদি কোনোবাৰ হতুৱাই মানে ভিডিঅ' এটা কৰাই দেখাই দিম নাম গাই থকা, কিন্তু দুপৰীয়া আৰু নাহোঁ মই। এতিয়া খুৰা ল'ৰাটোক হতুৱাই মানে মই এতিয়া ভিডিঅ' খুজি নামৰ মানে ভিডিঅ' এটা খুজি ইয়াতে এড কৰি দি দিছোঁ। আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। মানুহ বহুত হৈছিলে ৰাতি, গোটেই পিনে ভৰ্তি একেবাৰে। ৰাতিপুৱা 11টা মানৰ পৰাই মানে নাম ষ্টাৰ্ট হৈ যায় ইয়াতে। আৰু সেইখিনি ৰাতিৰহে, মই কাৰণ দিনত ভিডিঅ' মানে কৰিব দিয়া নহ'ল, সেইকাৰণে ইয়াতে এড কৰা নাই। ৰাতিৰে দিলোঁ, ৰাতি এই 6টামান বজাৰ পৰা 10টামান বজালৈকে মানে শেষ কৰিছে। এনেই গোটেই ৰাতি নাম গাই থাকে, কিন্তু কৰোণা ভাইৰাছৰ কাৰণে এইবাৰ নহ'ল আৰু এইপিনে জুয়ো পুৱাই থাকিব পাৰি ধুনীয়াকৈ। আৰু দুপৰীয়া ভোগ দিয়া হয়, মানে খিচাৰি দিয়া হয়। সেয়ে আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিলোঁ। আজি মানে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ।